কেতিয়াবা হৃদয় ভঙা শুনিছানে? চকুৰ চকুলো চকুতে শুকোৱা দেখিছানে? অনুভৱ কৰা নে ব্যৰ্থ প্ৰেমিকৰ হৃদয়ৰ স্পন্দন? বৰ অসহনীয় যন্ত্ৰণা, নীৰৱে উচপিব লাগে, কাক কোনে শুনিব? সৰুতে যেতিয়া মায়ে চেকনিৰে টপিনাত কোবাই চিঞৰি চিঞৰি কান্দো। সন্ধ্যা দেউতা অফিচৰ পৰা আহিলেই কান্দি কান্দি কওঁ, আজি মায়ে পিটিলে, মাক বকি দিয়াচোন। আৰু দেউতাই মাক মোকে দেখুৱাই ধমক এটা দিয়ে আৰু নিচুকাই মোক। মই মাক গালি পাৰি দিছোঁ নহয়, হাতত তুলি দিয়ে চকলেট এটা। সকলো খং মোৰ নিমিষতে নোহোৱা হৈ যায়। আজি দেউতাক ক'ব নোৱাৰোঁ প্ৰেমিকাই প্ৰতাৰণা কৰাৰ কথা। চিঞৰি চিঞৰি কান্দিবও নোৱাৰোঁ, মই যে ডাঙৰ হ'লোঁ। সেয়েহে বন্ধুহঁতে হাতত তুলি দিয়ে হেপিয়লা মদিৰা। মদিৰাত ডুব মাৰোঁ, সাঁতুৰি নাদুৰি হাঁহি হাঁহি কওঁ, বনা বনা আৰু এটা পেক বনা। মোৰ যে আজি ভীষণ তেজেৰি, মাতাল হৈ মোক হাঁহিব দে, মাতাল হৈ মোক কান্দিব দে।